নমস্কাৰ। এটি অসমীয়া বিখ্যাত কবিতা আবৃত্তি কৰাৰ ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। কবিতা এটা প্ৰেমৰ পদ্য। কবি নৱকান্ত বৰুৱা। বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী? সেমিকা পোহৰে সোঁৱৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ মনত পৰেনে অৰুন্ধতী? জোনাকে ডাৱৰে মৰমে বিষাদে নুবুজা কবিতা, আমাৰ মাজত ভগা সপোনৰ অতনো বাধা মনত পৰেনে অৰুন্ধতী? দুবৰি বনত জোনাকীৰ মণি, চুলিৰ মেঘত লাহি আঙুলিৰ বহুতো জোন, জোৱাৰৰ বাবে সাগৰ নাছিল, বৰফৰ দৰে চেঁচা পৰশতো সি যে কি শান্তি অৰুন্ধতী, অৰুন্ধতী। বহুতো আকাশ পাৰ হৈ অহা ধুমুহা পক্ষীৰ ইতি লহমাৰ নীৰ, বহুতো সপোন পাৰ হৈ অহা কেঁচা টোপনিৰ ভিৰৰ মাজত এই এটা মাথো উজাগৰি ৰাতি মনত পৰেনে অৰুন্ধতী? বাৰিষাৰ ৰাতি মনত পৰেনে অৰুন্ধতী?